অসম চৰকাৰখনে যথেষ্ট সংবেদনশীল চৰকাৰ আৰু ইয়াৰ পূৰ্বেও অসম চৰকাৰে প্ৰণাম আয়োগ গঠনৰ জৰিয়তে যাতে পিতৃ মাতৃসকলৰ প্ৰতি বিশেষকৈ চৰকাৰৰ যিসকল কৰ্মৰত কৰ্মচাৰী বিষয়া তেওঁলোকে যাতে উচিত যত্ন লয় তাৰ ব্যৱস্থা কৰিছিল আৰু এতিয়া এই পিতৃ মাতৃৰ বন্দনা 2টা দিনৰ ছুটি আৰু সেই ছুটিটো শনিবাৰ দেওবাৰৰ লগত সদায় মিলাই দিয়া হয় যাতে 4 দিন বা 5 দিন ছুটি কৰ্মচাৰীজনে পায় আৰু যাতে পিতৃ মাতৃৰ যত্ন ল'ব পাৰে এটা অভিনৱ কাৰ্যসূচী আৰু ইয়াৰ দ্বাৰা সকলো উপকৃত হৈছে মোক সৰহ সংখ্যক কৰ্মচাৰীয়ে জনাইছে যে এই কাৰ্যসূচীটোৱে আমাক যথেষ্ট উপকৃত কৰিছে আৰু মা দেউতাক লৈ কোনে ক'ত গৈছে কোনে ক'ত যাব সেই পৰিকল্পনাবিলাকো জনাইছে মই মাননীয় মুখ্যমন্ত্ৰীক এই আঁচনিখনৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আমাৰ মন্ত্ৰীসকলেও আমি এই সুবিধাটো পাওঁ শিক্ষক কৰ্মচাৰীসকলে গৰম বন্ধও পায় গতিকে তেওঁলোকে গৰম বন্ধৰ সময়ত যথেষ্ট সময় উলিয়াই তেওঁলোকে পিতৃ মাতৃক সময় দিব পাৰে গতিকে শিক্ষক কৰ্মচাৰী আৰু বাকী কৰ্মচাৰীৰ চাকৰিৰ যিটো তেওঁলোকৰ সময়সূচী বা দিনপঞ্জী সেইটো একে নহয় গতিকে মই ভাবোঁ যে ইয়াৰ দ্বাৰা বিশেষ অসুবিধা তেওঁলোকৰ হৈছে বা হ'ব বুলি মই ভবা নাই মই কাম কৰাক লৈ মানুহৰ কিয় ইমান আপত্তি মই নাজানো মইতো কাম কৰাক লৈ কাম যিমানে বেছি পাওঁ সিমানে মই আনন্দ পাওঁ মানুহে যি কাম কৰে সেই কামটোক লৈ আনন্দ উপভোগ কৰিব লাগে কাৰণ আমি চৰকাৰৰ দৰমহা এটাৰ বিনিময়ত কাম কৰিছোঁ 1-2টা দিন তেওঁলোকে সহকৰ্মীসকলৰ লগতো মিলাই ল'ব পাৰে কিন্তু এইটোক লৈ ইমান ওজৰ আপত্তি মই আচৰিত হওঁ যে ইমান কামটোৰ প্ৰতি ইমান অনীহা নেকি মানে ইমান বেয়া পাইছে নেকি এই চাকৰিটো তেওঁলোকৰ কাৰণে এটা অশান্তিৰ কাৰণ হৈছে নেকি এইটোতো হোৱা অনুচিত ট্ৰান্সফাৰ প্ৰক্ৰিয়া অনলাইনত আমাৰ চলি আছে আৰু বৰ্তমান পৰীক্ষাৰ সময় পৰীক্ষাৰ মাজত এইবিলাকক লৈ আমি ইমান ব্যস্ত হোৱা নাই পৰীক্ষাখিনি সুকলমে পাৰ হৈ যাওক তাৰ পাছতে আমি যিমান পাৰোঁ যেনেকৈ তেওঁলোকে বিচাৰিছে আমি ট্ৰান্সফাৰবিলাক কৰি দিয়াৰ কাৰণে বিবেচনা কৰিছোঁ নাজানো অসমততো আৰু সংগঠন গতিকে ইয়াক লৈ আৰু কি বেলেগ কি সংগঠন লাগে মানে ট্ৰান্সফাৰ বিচৰা প্ৰাৰ্থীসকলৰ সংগঠন হৈছে নেকি গোটেই বিশ্বই হাঁহিব আমাৰ